হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটিলৈ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। সকলো মাইকী মানুহে ৰাতিপুৱা উঠাৰ পৰা যে ইমান কাম, কি ক'ম, সকলোৰে একেই কাম, অকল মোৰ বুলিয়েই নহয়। মই এয়া ৰাতিপুৱা উঠি গা পা ধুই আহিলোঁ, তাৰপিছত এখেত স্কুললৈ গ'ল, কিন্তু বিচনা এতিয়াহে ভাল কৰিছোঁ। কাৰণ আমাৰ জিও শুই আছিলে যে, তাই আচলতে ৰাতি দেৰিকৈ শুৱে যে, সেইকাৰণে ৰাতিপুৱা একদম 8:30, 9টা এনেকৈ উঠে। আৰু তাই উঠাৰ লগে লগে আহিলোঁ মই বিচনা ভাল কৰিবলৈ, ৰুমৰ কামখিনি চিজিল কৰি লওঁ। আচলতে ৰুমটো ভাল কৰি ল'লেহে বাকী কামবোৰ কৰিবলৈ মন যায়। আৰু এয়া প্ৰথমে মই বিচনাখন ভাল কৰি ল'লোঁ, তাৰপিছত গাৰুবোৰ থলোঁ জেগাই জেগাই। আৰু এই আলনাডাল দেখিছে নহয়, আলনাডাল যিমানেই ভাল নকৰোঁ কিয় সদায় লেতেৰা হৈ থাকে। কাৰণ মই যিমান পাৰি চাফা কৰি ৰাখিব চেষ্টা কৰোঁ, কিন্তু এখেতে আহি কাপোৰবোৰ য'ত ত'ত পেলাই থৈ দিয়ে। আৰু সকলো চাগে ল'ৰা মানুহ, কিন্তু কিছুমান বহুত চাফা মই জানোঁ। আমাৰ এখেতো চাফা, কিন্তু সেই কাপোৰবোৰ য'ত ত'ত পেলাই থয় আৰু সেইটোৱে মই দিগদাৰ পাওঁ। আৰু এয়া মই আলনাডাল ভাল কৰি ল'লোঁ, তাৰপিছত ৰুমটো ঝাৰু দি লওঁ। আৰু আজি মই কিন্তু বেডশ্বীটটো চেঞ্জ কৰা নাই দেই, কাৰণ মই এইখন অকল যোৱাকালিহে পাৰিছিলোঁ, সেইকাৰণে মই আজি এইখনেই পাৰি থ'ম। যিহেতু কাইলৈ কোনোবা স্পেচিয়েল গেষ্ট আহিব আমাৰ ঘৰলৈ, আপোনালোকক দেখুৱাম। আপোনালোকে যদি ভিডিঅ' মোৰ চাই ভাল পায়, তেন্তে সেইটো ভিডিঅ' চাব বুলি আশা কৰিলোঁ। আৰু এয়া জিও মাজতে আহি গ'ল, তাইক মই উঠিয়ে কাপোৰবোৰ চেঞ্জ কৰি দিওঁ। কাৰণ এয়া দেখিছেনে ইমান নৰটংগী, খালী কাপোৰ নিপিন্ধে। তাইক এবাৰ কাপোৰ খুলি দিলে পিন্ধাবলৈ বহুত দিগদাৰ হৈ যায়। আৰু মইতো তাইৰ লগত লাগি থাকিবলৈ সময় নাই, কাৰণ ভাত পানী বনোৱাৰ কথা থাকে। ইফালে মা দেউতাও আছে, তেওঁলোককো ভাত পানী সোনকালে বনাই দিব লাগে। সেইকাৰণে তাইৰ লগত মই আৰু লাগি থকা নাই, তাই তেনেকৈ আছে খালী গাৰে। তাই যেতিয়া মন কৰিব তেতিয়াই তাই কাপোৰ পিন্ধিব। আৰু এয়া মই ৰুমটো ভাল কৰি ল'লোঁ, তাৰপিছত ড্ৰেছিংখন যে মোৰ মানে ফাৰ্নিচাৰবোৰ চব ক'লা যে, খুব সোনকালে লেতেৰা হয়। লেতেৰা মানে কি, ধূলিবোৰ পৰি পৰি লেতেৰা হয়, সদায় মুচিব লাগে। যদি এদিন নুমুচোঁ, তেতিয়া এনেকুৱা লাগে যেন বহুত দিন মুচা নাই, তেনেকুৱা লেতেৰা হৈ থাকে। আৰু এয়া মই ড্ৰেছিংখন মুচিলোঁ, তাৰপিছত মই ধুনীয়াকৈ বিচনাখন ঠিক কৰিম। আৰু এইখন টেবুলটো নক'ব আৰু, সদায় আহি চব বস্তু আহি আমি এইখন টেবুলতে জমা কৰি থওঁ, আৰু ৰাতিপুৱা হ'লে মই চাফা কৰোঁ, আকৌ ৰাতিলৈ গৈ একেই অৱস্থা হয়। এইখন টেবুল মানে এনেকুৱা এখন টেবুল য'ত আমাৰ চব বস্তু থ'বলৈ কমফৰ্টেবল। আৰু এইটো এটা মোৰ পাৰ্চেল, আজি ৰিটাৰ্ণ কৰিব লাগিব। এইটো মই নাইটি এটা অৰ্ডাৰ দিছিলোঁ, কিন্তু নাইটিটো মোৰ তাত অকণমান ডাঙৰ হৈছে, সেইকাৰণে মোৰ চাইজটো আচলতে বেলেগকৈ আহিলে, মই দিয়া চাইজটো নাই অহা, সেইকাৰণে মই ৰিটাৰ্ণ কৰিম। আৰু এয়া টেবুলখনৰ অৱস্থাটো দেখিছেই, লেপটপ মোবাইলেৰে ভৰ্তি হৈ থাকে এইখন টেবুল, অৱস্থা নাইকিয়া হয়। আৰু ৰিম'টবোৰ আহি আহি আমি ৰাতি মানে টিভি চাই ইয়াতেই ঘপককৈ থৈ দিওঁ, সেইকাৰণে ইমান লেতেৰা হয়। আৰু এয়া মই ধুনীয়াকৈ চাফ চিকুণ কৰি লৈছোঁ। আচলতে যিমানেই চাফা নকৰক কিয়, সৰু ল'ৰা ছোৱালী ঘৰত থাকিলে ৰুম লেতেৰা হ'বই। আপুনি যিমান যি কৰিও চাফা কৰি ৰাখিব নোৱাৰে। আচলতে সিহঁতে ইমানেই খেলে, য'ত ত'ত খেলা বস্তুবোৰ থৈ দিব, পেলাই থ'ব। কিমান কিমান চাফা কৰি, মানে মোৰ মাথা আচলতে গৰম হৈ যায়। আৰু এয়া মই ঝাৰু ল'লোঁ ভালদৰে ৰুমটো। আচলতে মই গোটেই ঘৰটো ঝাৰু দিব নালাগে। আমাৰ ঘৰত যিগৰাকী সহায়িকা আছে, তাই ৰাতিপুৱা উঠিয়ে চব ৰুম ঝাৰু মুচি শেষ কৰি দিয়ে, ঝাৰু দিয়ে, মুচেও। কিন্তু মোৰ ৰুমটো, আমি যিহেতু দেৰিকৈ উঠোঁ, সেইকাৰণে মোৰ ৰুমটো সদায় ময়ে চাফা কৰোঁ। তাই স্কুল বন্ধ হ'লে অৱশ্যে তাই চাফা কৰে, কিন্তু মই নিজে চাফা কৰিলে মই কমফৰ্টেবল পাওঁ। সেইকাৰণে মোৰ বস্তুবোৰ যাতে জেগা জেগাই ভালদৰে থাকক, সেইকাৰণে মই ধুনীয়াকৈ চাফা কৰি লওঁ। আৰু এইটো ৰুমৰ অৱস্থা এনেকুৱা দেখিছে নহয়, অকণমান দেৰিকৈ চাব, আকৌ ৰুমটোৰ মানে হালত বেয়া হৈ যাব। আৰু মই আজি বনাম বানানা চিপছ। মানে কাচকল আছিলে, কাচকলটোতো মই এনেই খাই বেয়া পাওঁ, কিন্তু আজি ভাবিলোঁ এনেকৈ বনাওঁ। মই এইটো বহুতে বনোৱা দেখিছোঁ। আগতে আচলতে মই কাচকলটো এনেকৈ মিহি মিহিকৈ কাটি বেচনত দি পেলাই ভাজিছিলোঁ। কিন্তু আজি মই বনাইছোঁ, এইখিনি প্ৰথমতে কাচকলখিনি মিহি মিহিকৈ কাটি অকণমান বইল কৰি লৈছোঁ, জাষ্ট হাফ বইল। তাৰপিছত এইখিনি তেলত ভাজিছোঁ, তাৰপিছত তাত মই চাট মছলা, গৰম মছলা এইবিলাক দি লওঁ। ইমান ভাল লাগিছে, আৰু জিউত বৰ ধুনীয়াকৈ খাইছে। আৰু এয়া আজি ভাতত মই বনালোঁ একদম জাল তৰকাৰী, মানে চব শাকৰ লগ হৈ পেলাই জালুক দি একদম মাছেৰে বনালোঁ। তাৰপিছত সেয়া কাচকলৰ মানে বানানা চিপছ, আৰু এইফালে সৰু মাছ ভাজি। আৰু এই জিউ দেখিছেনে, মই ভাত খাওঁতে তাই এইফালে আহি কেমেৰাটোৰ ফালে হাই হাই গাইজ কৈ আছে। আজিকালি মোক দেখি দেখি মানে তাই হাই গাইজ, হেল্ল' গাইজ এইবিলাক ক'বলৈ শিকিছে। আৰু এয়া তাইক বোলো অকণমান ভাত খুৱাই দিওঁ, পিছে নাই, একেবাৰেই খোৱা লোৱাত হেৰি নাই। আপোনালোকে জনাবচোন আপোনালোকৰ ল'ৰা ছোৱালীবোৰক কেনেকৈ খুৱায়। মই যে তাইক অলপো খুৱাব নোৱাৰোঁ, একোৱেই নাখায়, সেইকাৰণে স্বাস্থ্যটো তেনেকুৱা। আৰু এয়া ভাত পানী খাই আজৰি হ'লোঁ। তাৰপিছতে মই এয়া কাপোৰ সামৰি আনিলোঁগৈ।
ইমানেই ৰ'দ দিছে, এয়া ৰাতিপুৱা ধুই দিয়া কাপোৰ এতিয়া মানে 12টা 12:30 হৈছেহে, এতিয়া কাপোৰবোৰ শুকাই গ'ল। আৰু এইবোৰ কাপোৰ ধুনীয়াকৈ জাপি জাপি মই কিন্তু কাপোৰবোৰ আনি পেলাই এনেকৈ যে দম কৰি থৈ মই খুব বেয়া পাওঁ। মই লগতে জাপি দিলেহে মোৰ মানে মনটো শান্তি, তেতিয়া ৰুমটো চিজিল হৈ থাকে। এই কাপোৰবোৰ থ'লে ইমানেই এলাহ লাগে, আপুনি পিছত জাপিব নোৱাৰিব। সেইকাৰণে মই এতিয়াই জাপি মেলি ধুনীয়াকৈ থৈ দিছোঁ। এই আৰু আজি ভিডিঅ'টোততো মই অকল এনেকৈ দেখুৱালোঁ, মই দিনটো মানে আগবেলা ভাগতনো কি কি কৰোঁ সেইখিনি আপোনালোকক দেখুৱালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পায়। আৰু যদি মোৰ চেনেলটো আজি কোনোবাই নতুনকৈ চাই আছে তেন্তে প্লিজ মোক ছাবস্ক্ৰাইব কৰি দিব। মই আপোনালোকৰ কাৰণে আৰু ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আপোনালোকে আচলতে মৰম দিলেহে ভিডিঅ' বনাবলৈ মন যায়। যদি ছাবস্ক্ৰাইব নকৰে বা লাইক নিদিয়ে বা কমেণ্ট নকৰে তেতিয়া আচলতে মনটো ভাঙি যায়। আৰু মই সেইকাৰণে মাজতে একেবাৰে ভিডিঅ' দিয়া নাছিলোঁ। আৰু এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু লাইক এটা কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই। আকৌ আহি আছোঁ মই এটা নতুন ভিডিঅ' লৈ। খুব স্পেচিয়েল হ'ব এইটো ভিডিঅ'। আমাৰ ঘৰলৈ কোন আহি আছে, বহুত দূৰৰ পৰা আলহী আহিব, আপোনালোকক দেখুৱাম। তেন্তে আপোনালোকে কালিলৈ ৱেইট কৰিব লাগিব। মই কাইলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহি আছোঁ। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।